ছাৰক আৰু লগতে তেওঁৰ সহযোগীয়ে এটা বৰ ভাল সুন্দৰ এটা অনুষ্ঠান। মই ভাবোঁ এই অনুষ্ঠানটো আগতে মই এই অনুষ্ঠানটোৰ বিষয়ে শুনিয়ে আছিলোঁ, কিন্তু আজি নিজে ইয়াত উপস্থিত থাকি মই নিজৰ বিদ্যালয়তে এই অনুষ্ঠানটো উপভোগ কৰি মোৰ এনেকুৱা অনুভৱ হৈছে যেন এনেকুৱা অনুষ্ঠান প্ৰত্যেক বিদ্যালয়তে হোৱাটো উচিত আৰু নিশ্চিতভাৱে ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলক নিজৰ সন্তানসকলক গঢ় দিয়াত আৰু ছাত্ৰ ছাত্ৰীসকলেও নিজৰ ভৱিষ্যত জীৱনটো গঢ় লোৱাত এই অনুষ্ঠানটো এবাৰ ৰূপান্তৰৰ ছাৰকে যিখিনি দিহা পৰামৰ্শ মাইণ্ড পাৱাৰ সম্পৰ্কত যিখিনি আগবঢ়ালে এইখিনি তেওঁলোকক এটা ভৱিষ্যত জীৱনটো অকল সুন্দৰ ৰিজাল্টেই নহয়, তেওঁলোকৰ জীৱনটো ভৱিষ্যতে এটা সুন্দৰ জীৱন গঢ় লোৱাত নিশ্চয় সহায় কৰিব বুলি মই আশা ৰাখিছোঁ।